তো আমি আহি পালোহি 10 নং ৱাৰ্ড আৰু গাঁও দৈতাপাৰ নাজানকে শিৱসাগৰ জিলা অন্তৰ্গত এখন আমাৰ গাঁৱৰ সৰু ফিল্ড বনিলে নতুনকৈ। ব'লক এতিয়া আমি আজিৰ পৰা ছমাহৰ আগতে 2022 চনতে পুথিত বৰ্ডখনত কি লিখা আছে চাওঁগৈ। প্ৰথম লিখা আছে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট 2005 চন। এইটো নেম অফ ৱৰ্ক চুম প্লেণ্টেশ্যন এট নাওজান প্লেগ্ৰাউণ্ড। চুম পুলি ৰোপণ, সেইটো ভাল কথা, কিন্তু ইয়াত এটাও পুলিও ৰোপণ কৰা নাই। পুলিবিলাক ক'ত গ'ল কি হ'ল সেইটো খবৰ নাই, আৰু যাতে গৰুৱে খালে পুলিবিলাক সেইটোও যাতে নকয়। প্ৰজেক্ট ইষ্টিমেট এমাউণ্ট 75,496, এটা বহুত ভাল এমাউণ্টত পুলিবোৰ ৰোপণ কৰিবলৈ চৰকাৰে ইষ্টিমেট এটা ধৰিছে। পইচাটো ডেভেলপমেণ্টৰ নামত আহে, কিন্তু যদি পইচাটো ব্যৱহাৰেই নকৰে তেনেহ'লে পইচাটো চৰকাৰ বুজিলে আকৌ ঘূৰি যাব। ঘূৰি যোৱাৰ পিছত ডেভেলপমেণ্ট হ'ব কেনেকৈ? যদি ঘূৰিয়ে যায় ডেভেলপমেণ্ট হ'ব কেনেকৈ? মেটেৰিয়েলছত 45,955, মানি ল'লোঁ গাঁও পঞ্চায়তৰ পুঁজিত টকা নাই। তো বৰ্ডখন বনালে কাৰ টকাৰে? কোনো নিজক জেপৰ পইচা খৰচ কৰি পিনি বৰ্ডখন নবনায়। ফাইনেন্সিয়েল ইয়েৰ 2022-2023, নেম অফ এক্সিকিউটিভ এজেঞ্চি গ্ৰাম পঞ্চায়ত, নেম অফ GP দিচাংপাৰ গাঁও পঞ্চায়ত, নেম অফ ব্লক শিৱসাগৰ ডেভেলপমেণ্ট ব্লক। 2022 চনটো এনেকৈ পাৰ হৈ গ'ল, 2023 চনটো যাতে এনেকৈ নাযায়। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব যাতে বিষয়াসকলৰ চকুত পৰে। আশা কৰোঁ 2023 চনতে কামটো হৈছে। প্লিজ ভিডিঅ'টো চাব আৰু শ্বেয়াৰ কৰিব বুলি আশা থাকিল।